2003 চনত চুক্তি কৰি XBLT হ'ল আৰু XBLTয়ে ৰাজনৈতিকভাৱে সামাজিকভাৱে বিভিন্ন দিশত তেখেতসকলে কাম কৰি আছে কিন্তু আজিৰ সময়ত XBLTৰ যিখিনি আমাৰ লিডাৰসকল আছে সেই সকলে অনুভৱ কৰিছে যে BLTৰ এটা সংগ্ৰামী ইতিহাসটো জীৱিত কৰি ৰাখিবৰ কাৰণে এই এটা ইতিহাস হয় এটা ভৱন ইয়াত নিৰ্মাণ কৰিব লাগে আৰু এই ভৱন কাম গেষ্ট হাউচৰ নিচিনা হ'ব কাৰণ XBLT আপাৰ আসামতে হওক বা আমাৰ ধেমাজিতে হওক কাৰ্বি আংলং চবতো আছিলে সেই সকলে বিভিন্ন সময়ত কোকৰাঝাৰত আহিলে থাকিবলৈ হোটেলত থাকিব লাগে বা গেষ্ট হাউচ কেতিয়াবা নাপায় তো এই কাৰণে XBLTৰ নামতে এটা ভৱন নিৰ্মাণ কৰাৰ কথা কৈছে অলৰেডি 1 কোটি টকা ইয়াৰ কাৰণে চেংচনৰ প্ৰচেছ কৰা হৈছে আৰু চেংচনটো হৈ গ'ল তো 1 কোটি টকাৰ এটা ভৱন নিৰ্মাণ কৰিব আমি বড়ো জনগোষ্ঠী বহুত সময়ৰ পৰাই ক'ব লাগিব যে যিসকলে সংগ্ৰাম কৰি বড়ো সাহিত্য সভাই সংগ্ৰাম কৰি বড়ো ভাষা সংস্কৃতি বড়ো লিপি আনিব পাৰিছে PTCও সংগ্ৰাম কৰি উদিয়াচল নামৰ এটা আন্দোলন আৰম্ভ কৰিছিলে পিছত নিখিল বড়ো ছাত্ৰ সন্থাই আন্দোলন কৰি বড়োলেণ্ডৰ আন্দোলন কৰি 1993 BSC চুক্তি হৈছিলে ইয়াৰ পিছত পুনৰ আজিৰ সময়ত আমি ক'ব লাগিব বড়ো সাহিত্য সভা নিখিল বড়ো ছাত্ৰ সন্থা XBLT NDP সবে মিলি যেটো এটা ৰাজনৈতিক সংগ্ৰাম এই সংগ্ৰামটো 2020 চনত আৰু তৃতীয় চুক্তি হৈ পেলাই আজিৰ সময়ত আমি এটা শান্তি পৰিৱেশ পাবলৈ সক্ষম হৈছোঁ আমি সকলো জানো সংঘৰ্ষ আৰু নিৰ্মাণ এইটোৱে হ'ল সংগ্ৰামৰ ইতিহাস বিশ্বত যোনে সংগ্ৰাম কৰিছে ই প্ৰথমতে সংগ্ৰাম কৰিছে দেশ স্বাধীনতাৰ কাৰণে হওক জাতি স্বাধীনতাৰ কাৰণে হওক পিছত হি নিৰ্মাণ কৰিছে আৰু আজি নিৰ্মাণৰ সময়ত আমি এই কথাটো আমি উপলব্ধি কৰিছোঁ আৰু XBLTৰ নেতাসকলে কোৱাৰ নিচিনা 1 কোটি টকাৰ ভৱন এই কাৰগাঁৱত আমি নিৰ্মাণ কৰিবলৈ ঠিক কৰিছোঁ আৰু লগে লগে মই ক'ব বিচাৰিছোঁ যে XBLTৰ ফাউণ্ডাৰ প্ৰেছিডেণ্ট বীৰ চিলাগাং ডাঙৰীয়াৰ নামত তেখেতৰ যিটো ষ্টেচু এইটো নিৰ্মাণ কৰা পাৰ্ক ডেভেলপ কৰাৰ লগতে বীৰ চিলাগাং ডাঙৰীয়াৰ নামত 40টা সমষ্টিত 5 কোটি টকাৰ আমাৰ ষ্টেডিয়াম নিৰ্মাণৰ কাম চলি আছে অলৰেডি 12খন ষ্টেডিয়াম চেংচন কৰা হৈ গ'ল যাহাতে তেখেতৰ যি অৱদান তেখেতৰ মহান চিন্তা এইটো যাহাতে আহি থকা প্ৰজন্মই ভালকৈ বুজি পায় আৰু একে সময়তে আমাৰ XBLTৰ কিছুমান মাৰ্টিয়াৰ সেই সংগ্ৰামত হোৱা ৰৈ গৈছিলে তেখেতসকলক আমি এটা ফেজ অহা 12 জুনত আমি এক্সগ্ৰেছিয়া দিবলৈ গৈ আছোঁ আৰু XBLTৰ কিছুমান লিডাৰ বা কেডাৰ এই সময়ত 50,000 কোটি টকা দিছিলে কিন্তু প্ৰায় 300তকৈ অধিক নাম বাদ পৰি গৈছিলে আজি তেখেতসকলে অনুৰোধ কৰিছে অহা 12 জুনৰ ভিতৰত সেই 300 জনকো 50,000 কৰি তেখেতসকলক দিয়া হ'ব আৰু একে সময়তে আজি XBLT ৱেলফেয়াৰ ছ'চাইটিয়ে বহুতখিনি কোঅপাৰেটিভ ছ'চাইটি তেখেতসকলে ৰেজিষ্টাৰ কৰিছে কাৰণটো হৈছে যিসকল সংগ্ৰামী এই সময়ত সংগ্ৰামত আহিছিলে কোনোবা ৰাজনীতিত গ'ল কোনোবা বিজনেছ কৰিলে কোনোবা ঘৰত চাকৰি এটা দুটা পালে কোনোবা পোৱা নাই কিন্তু সংগ্ৰামৰ ইতিহাসটো যাহাতে পৰৱৰ্তী সময়ত আহি থকা প্ৰজন্মই যাহাতে ইয়াৰ ওপৰত এটা বেলেগ এটা দৃষ্টিভংগী ল'ব লগা নহয় সেইকাৰণে প্ৰত্যেকজনে যাহাতে সংস্থাপন হয় লগতে জাতিটো কেনেকৈ আগুৱাই নিব বিচাৰিছিলে সেই কামখিনি কৰি যাব পাৰে সেইটো লক্ষ্য ৰাখি XBLTয়ে যিখিনি কোঅপাৰেটিভ ছ'চাইটি ইতিমধ্যে ৰেজিষ্টাৰ কৰিছে প্ৰত্যেকটো কোঅপাৰেটিভ ছ'চাইটি ট্ৰেইনিং দিয়া তেখেতসকলৰ বিভিন্ন এক্টিভিটিৰ কাৰণে BTR চৰকাৰে আমি ফাইনেন্সিয়েল ছাপৰ্টটো কৰি যাম